জোনাকে দিয়া আকাশী খবৰ তুমিনো দেখানে নেদেখা কোৱা উশাহে দিয়া তোমাৰে খবৰ তুমিনো জানানে নেজানা কোৱা উজাগৰি দৰৰো আলসুৱা বৰণ টোপা টোপে চুমি বহি অভিমানী মন ধাৰাসাৰ প্ৰণয়ৰে গুণগুণনি বৰষুণ নামিছে নামিব দিয়া না জোনাকো গলিছে গলিব দিয়া না বৰষুণ নামিছে নামিব দিয়া না দুচকু গলিছে গলিব দিয়া না দেৱযানী হঠাৎ গাঁৱলৈ কিয় যাব গাঁৱতো তাই কোনোৱে নাই আছে সেই যে বৰ্তাক আৰু বৰমা এইজনী মোৰ মা নহয় এইজনী দুৰ্গা মাহে বাৰে প্ৰতি মোৰ জীৱন তাই ত্ৰিশূল পাত ভৰাই দিয়ে তাৰমানে মই কি মৰিকা খুন নেকি তই মোক বেয়া নাপাবি মা কচম তেতিয়া যে মোৰ টেমাটো একদম গৰম হৈ আছিল বাইদেউ মোক আপুনি ভয় খুৱাই লাভ নাই আপুনি যি কৰিব বিচাৰিছে কৰক কিন্তু মই মোৰ কৰিবলগীয়াখিনি কৰিমেই মোৰ ভাল লাগিছে যিহেতু দেউতাৰ লগ দিছ সহায় কৰিছ দেউতাক অকলশৰীয়া হ'বলৈ নিদিবি যি দুখ মই দেউতাক দিলোঁ সেই কামটো কেতিয়াও নকৰিবি আৰু অভি মই তোৰ সদায় ভাল হোৱাটোৱে বিচাৰোঁ গতিকে কাম কৰি যা তই কলি যেতিয়া এতিয়া মই দুগুণ উৎসাহেৰে কাম কৰি যাম আচ্ছা শুনচোন মই গৈ থাকোঁ দে টাইমত অফিচ গৈ নাপালে দেউতাই বৰ কুৱেশ্যন কৰোঁ যা গৈ থাক তই মোৰ কথা ভাবি থাকিব নালাগে কিবা থাকিলে মই ফোন কৰিম দে তোক মই সন্ধিয়া আহি যাম দে তই তোৰ সময় কামক দে মোক দিব নালাগে বুজিলিতো বুজিলোঁ দে ৰত্না বাইদেউ অথনিৰ পৰা মই ইয়াত বহি আছোঁ আপুনি মুখেৰে এষাৰো কথাও কোৱা নাই মই জানো আপোনাৰ মোৰ ওপৰত খং উঠি আছে তোৰ ওপৰত খং উঠিবলৈ তই মোৰ কোন হয় নে মই তোৰ কোনোবা হয় বাইদেউ আপুনি মোৰ বাবে কোন হয় সেয়া কেৱল মই জানো মনে মনে থাক একদম চুপ এইবোৰ ফাটা লেকচাৰ মোৰ আগত নামাৰিবি মই যদি তোৰ কোনোবা হলোহেঁতেন তেন্তে তই এনেকৈ চিঠি দি এনেকৈ চোৰৰ ৰকম ভাগি নগলি হয় কিন্তু তই গলি এবাৰ ভি নাভাবিলি যে ৰত্না বাইক মনৰ কথাখিনি কওঁ একবাৰ ভি নাভাবিলি যে তই নহ'লে মই অকেলা হৈ যাম তোৰ মন গ'ল তই গুচি গলি ৰত্না বাইদেউ মোৰ ভুল হৈ গ'ল মই আপোনাক মোৰ মনৰ কথাবোৰ ক'ব লাগিছিল কিন্তু মোৰ সাহসে নহ'ল মই ভাবিলোঁ চা দেৱযানী তই কি ভাবিলি কি নাভাবিলি মোক এতিয়া একো ক'ব নালাগে মোৰ এতিয়া শুনাৰ একো ইচ্ছা নাই আৰু শুন তোৰ অৰ্ণৱদাৰ পৰা মই একো কথা লুকুৱাব নোৱাৰিলোঁ তাৰ বাবে মোক তই মাফ কৰি দিবি আৰু তইতো চাগে এতিয়া তোৰ মা আৰু বাবাকহে ইয়াৰ পৰা নিব আহিছ যি যি নিবলগীয়া আছে নে আৰু ইয়াৰ পৰা যা তাৰমানে আপুনি মোক ইয়াৰ পৰা খেদিছে মা কচম তোক খেদিবলৈ মইতো তোৰ দৰে ডাঙৰ ডাঙৰ মানুহ নহয় তই নিজেই ইয়াৰ পৰা পলাই গৈছিলি কাৰণ তইতো এতিয়া ৰত্না বাইদেউ আপুনি এতিয়া আৰু একো নক'ব আৰু ময়ো একো নকওঁ তই কেতিয়া ইয়াৰ পৰা যাবি সেইটো ক নাযাওঁ মই ইয়াৰ পৰা মই ইয়াতেই থাকিম আপুনি খেদিলেও মই ইয়াৰ পৰা নাযাওঁ কাৰণ এইটো কেৱল আপোনাৰে ঘৰ নহয় মোৰো ঘৰ হয়
থাকবলৈ আহিছে তাইৰো ঘৰ এইটো যদি তোৰে ঘৰ হয় তেন্তে মোক এৰি তই কিয় গুচি গৈছিলি এবাৰো তই মোৰ কথা নাভাবিলি তোলৈ মোৰ কিমান ইয়াদ আহিছিল মইহে জানো কিন্তু তই ৰত্না বাইদেউ শোভনী সঁচা আকৌ গুচি নাযাওতো নাযাওঁ বাইদেউ কেতিয়াও নাযাওঁ ৰিয়া তুমি ইমান অধৈৰ্য নহ'বাচোন পাই আমাৰ একো কৰিব নোৱাৰে তুমিয়ে দেখোন কৈছিলা তাই গাঁৱলৈ গুচি গ'ল তাই আৰু কেতিয়াও ঘূৰি নাহে তেন্তে এতিয়া কি হ'ল অৰ্ণৱে তাইক উভতাই আনিছিল মই যিবোৰ খবৰ পাইছিলোঁ সেয়াই তোমাক কৈছিলোঁ কিন্তু অৰ্ণৱে আৰু অৰ্ণৱ যদি তাৰ সঁচাকৈ হাজবেণ্ড হয় তেন্তে তাই তাক এৰি পেলাই গাঁৱলৈ কিয় গুচি গৈছিল সেইটোৱেই ময়ো বুজি পোৱা নাই মোৰ মতে ইহঁতৰ মাজত কিবা এটা কাহিনী নিশ্চয় আছে যিটো কেৱল সিহঁত দুটাইহে জানে কেৱল আমি ভাবি থাকিলে নহ'ব মা যি কাহিনী আছে সেয়া আমি জানিবই লাগিব আৰু এই ঘূৰি আহিল যেতিয়া তাই পুনৰ কিবা নহয় কিবা অঘটন নিশ্চয় ঘটাব এই কামেই ৰখাব লাগিব ৰিয়া তুমি চিন্তা নকৰিবা মই তাইৰ ব্যৱস্থা কৰি আছো কি কৰিবা তুমি নে এইবাৰো তুমি টকাৰ খেল দেখুৱাম বুলি ভাবিছা টকা দি তুমি এইবাৰ না পুলিচক কিনিব পাৰিবা না দেৱযানীক সেইটো মই জানো তেন্তে তুমি কৰিবা কি ৰ'বাচোন মোক অলপ ভাবিবলৈ দিয়া ভাবা মা ভালকৈ ভাবা আমাৰ হাতত কিন্তু বেছি সময় নাই মাত্ৰ এটা কথা মনত ৰাখিবা এইবাৰ কিন্তু মই হাৰিব নোৱাৰো আৰু যদি মই এইবাৰ হাৰো এইখন পৃথিৱীত মই থকাতকৈ নথকাই ভাল ৰিয়া তুমি কিয় তেনেকৈ কৈছা মই আছো নহয় তোমাৰ লগত তইতো তোৰ বৰমা চিন্তা কৰিহে গাঁৱলৈ গৈছিলি কিন্তু তই মক্কেলটোৰ লগত বিয়াত কিয় বহিছিলি তোৰ জিন্দগীটো খাৰাপ কিয় কৰিব বিচাৰিছিলি অৰ্ণৱ বাবু যদি টাইমত গৈ নাপালে হয় তোৰ জিন্দগীটো একেবাৰে ফুচে হৈ গ'ল হয় কি যে কাম কৰিবলৈ লৈছিলি নহয় তই বৰষুণ নামিছে নামিব দিয়া না বৰষুণ নামিছে নামিব দিয়া না কি হ'ল তোমাৰ কিবা ক'বলগীয়া আছে যদি কোৱা মোৰ একো ক'বলৈ মন যোৱা নাই কিয় তুমি তোমাৰ মনৰ কথা মোক ক'ব পাৰা মইতো তোমাৰ বেষ্ট ফ্ৰেণ্ড হয় কোনে ক'লে তই মোৰ বেষ্ট ফ্ৰেণ্ড হয় বুলি তই মোৰ বুঢ়া মোৰ বেষ্ট ফ্ৰেণ্ড অকল অমুদা আৰু দেবু হয় কি হ'ল মুখখন বেকা কৈ দিলি যে তাৰ মানে মোৰ কথা শুনি তোৰ খং উঠিছে ন খং উঠিবলগীয়া কথা ক'লেতো খং উঠিবই তুমি দেখোন জানাই জানো তই
পালেও মই অমুদা আৰু দেৱৰ লগত কেতিয়াও কাটি কৰিব নোৱাৰো সিহঁতক মই বহুত মৰম কৰোঁ আৰু সদায় মৰম কৰি থাকিম তোৰ নিচিনা মৰম নথকা মানুহ মই নহয় বুঢ়া অমুদা আৰু দেৱক ঘৰলৈ লৈ আনিব নোৱাৰনে কিনো হ'ব লৈ আনচোন এইবিলাক কথা তোমাক কোনে শিকাইছে মায়ে নে অভিয়ে যিয়ে শিকাইছে সিহঁতক কৈ দিবা দেউতাই এবাৰ ত্যাগ কৰা বস্তু কেতিয়াও আদৰি নলয় সি মানুহেই হওক বা আন কিবা বৰ একেবাৰে আৰু বেছিয়ে হৈছে তোৰ লগত মই কথাই নাপাতো আৰু শুন এইবোৰ কথা মোক কোনেও শিকাই দিয়া নাই মই নিজে নিজে কৈছো তই বেয়া পালেও অমুদা আৰু দেৱু বহুত ভাল হয় অমুদা আৰু দেৱু বেষ্ট হয় বেষ্ট বাইদেউ চাওঁ মোক দিয়ক মই কাটিম নালাগে নালাগে তই আজি আহিছহে তই আৰাম কৰ মই বনাম এইকেইদিন তই নথকাৰ কাৰণে মোৰ যে একেবাৰে বনোৱা মেলা হোৱাই নাই কিন্তু কিয় বাইদেউ কিয় মানে মোৰ বিৰাট ফূৰ্তি লাগি আছিল যে সেইকাৰণে তাই আকৌ কিয় বুলি সোধে ইতনা দিন আমি একেলগে ৰান্ধি খাই তই যে একদম মোৰ আদতে বনি গলি একেলা একেলা চোন একদম খাবলৈ মেলিবলৈ মনেই নাযায় কিন্তু আজি খাম মা কসম খাই গৈছো আজি পুৰা খাম খাবই লাগিব ইমান দিনে আপুনি মোৰ বাবে ভালকৈ নখোৱাকৈ আছিল চাওঁ দিয়ক দিয়ক আজি মই চব বনাম আৰু আপুনি খাব দিয়ক কসম তই সঁচাই বৰ অদ্ভুত আছ দেই তোৰ মনটোক যে মই একেবাৰে মানি গৈছো কিয় কি হ'ল মোৰ মনটো তইতো তোৰ বৰমা চিন্তা কৰিহে গাঁৱলৈ গৈছিলি কিন্তু তই মক্কেলটোৰ লগত বিয়াত কিয় বহিছিলি তোৰ জিন্দগীটো খাৰাপ কিয় কৰিব বিচাৰিছিলি অৰ্ণৱ বাবু যদি টাইমত গৈ নাপালে হয় তোৰ জিন্দগীটো একেবাৰে ফুচে হৈ গ'ল হয় কি যে কাম কৰিবলৈ লৈছিলি নহয় তই বাইদেউ সেই সময়ত মই একো ভাবিয়ে পোৱা নাছিলো ভাবি লৈছিলো সেয়াই মোৰ ভাগ্য আৰু সেইবাবেই চাভনী জিন্দগীত যিমানেই ঝামেলা নাহক কিয় এই চাদি বোলা বস্তুটো কিন্তু একদম সোচ সমাজকে কৰিবি এই চাদি এনেকুৱা এটা চিজ হয় ই তোৰ জিন্দগীটো হয় বনাই দিব নহলে একদম বৰবাদ কৰি দিব আৰু বনাবলৈ হলে মানুহজন একদম সচ্চা আৰু সমজনেৱালা হ'ব লাগিব আৰু যদি তেনেকুৱা নাপাও শাদিয়ে নহবি বুজিলি অমুদাক লগ পাবলৈ মন গৈছে নেকি যাবলৈতো সদায় মন গৈ থাকে আকৌ তইহে লগ কৰাই দিম বুলি কৰাই নিদিয় আজি লগ কৰাই দে না আজি নোৱাৰিম মিকু আজি মোৰ অফিচত বহুত কাম আছে নহয় মাৰ লগত কথা পাতিবলৈ মোৰ বহুত মন গৈছে কিন্তু কি কম মই মাক কি উত্তৰ দিম বৰষুণ নামিছে নামিব দিয়া না বৰষুণ নামিছে নামিব দিয়া না এই ৰাতিখন ক'ৰ পৰা আহিলি এনেই ওলাই গৈছিলো মা এনেইনো মানুহ ইমান ৰাতি ওলাই যায়নে টোপনি হোৱা নাছিল মা বাইকখন লৈ এনেই অলপ ৰাস্তাই ৰাস্তাই ফুৰি আহিলো তাৰমানে তই মোক সঁচা কথা নকওঁ সঁচা কথা কৈছো মা বিশ্বাস কৰা বাইকখন লৈ এনেই অলপ ফুৰি আহিলো মই তোৰ মা হয়
তই নকলেও মই তোৰ মনৰ কথা বুজি পাওঁ। মাৰ লগত কথা পাতিবলৈ মোৰ বহুত মন গৈছে, কিন্তু কি ক'ম মই মাক, কি উত্তৰ দিম? মোৰ সাহসে হোৱা নাইচোন কথা পাতিবলৈ। কিন্তু মায়েতো মোক ফোন এটা কৰিব পাৰে, আৰু মায়েতো জানে যে ফোনটো মোৰ লগতে আছে। তথাপিও অভি, তই ঘৰত আছনে? শুনচোন, কথা এটা আছিল। অভিদা কি কৰি আছনো? নাই, একো কৰা নাই। আজি বহুদিনৰ মূৰত জগিঙলৈ গৈছিলোঁ। অমুদাও গৈছিল নেকি লগত? নাই যোৱা, মই অকলেহে গৈছিলোঁ। অভিদা, অমুদা য'ত থাকে ইয়াৰ পৰা তালৈ কিমান দূৰনো? দূৰ আছে। কিয়, তোৰ অমুদাক লগ পাবলৈ মন গৈছে নেকি? যাবলৈতো সদায় মন গৈ থাকে আকৌ। তইহে লগ কৰাই দিম বুলি কৰাই নিদিয়। আজি লগ কৰাই দে না। আজি নোৱাৰিম অ' মিকু, আজি মোৰ অফিচত বহুত কাম আছে নহয়। বেলেগ এদিন হ'ব? এইটো বেলেগ দিনটো কেতিয়া আহিবনো? সোনকালে আহিব, তই অলপ ধৈৰ্য ধৰচোন। ধৈৰ্যটোক মই তেতিয়াৰে পৰা ধৰিয়ে আছো। ধৰি মোৰ আমনি লাগি গৈছে আৰু। অভিদা শুনচোন, যিদিনা অমুদাক ভালকে লগ পাম নহয়, সেইদিনা তই দেবুক মাতি দিবি। অমুদা আৰু দেবুক একেলগে চাবলৈ মোৰ বহুত মন গৈ আছে। মাতিবিনে দেবুক? মাতিম দে। তোৰ যিমান কথা পাতিবলৈ মন আছে আৰু যিমান চাবলৈ মন আছে, হেঁপাহ পলুৱাই তই চাবি, হ'ব? চাম পুৰা চাম। অভিদা, অমুদা আৰু দেবু দৰা কইনা কেতিয়া হ'বনো? তই যে বিচাৰিছিলি ফাইলটো এইটো। এইটোৱেই। ইয়াতে মোৰ গোটেই একাডেমিক চাৰ্টিফিকেটছবোৰ আছে। দুটামান চাকৰি এডছ পাইছোঁ। ভাবিছোঁ ট্ৰাই এটা কৰি চাওঁ। কৰোঁ নহয়, কৰেই। আৰু শুন, তোৰ যিদিনা ইণ্টাৰভিউ হয় মোক কবি, মই থৈ আহিম। নালাগে দে, মই নিজে যাম। কি? তাৰমানে তই চিটি বাছত যাবি? তই দিব জানিলে চা, মোৰ বাবে তাই আনৰ ঘৰত কাম কৰিছিল, আৰু যে কত কি কৰা নাই। এজনী ছোৱালী হৈ যদি ইমানখিনি কষ্ট কৰিব পাৰিছে, মই নিজৰ বাবে কষ্ট কৰিব নোৱাৰিম নে? মই পাৰিবই লাগিব অভি। তই পাৰিবি, পাৰিবি দে। অল দ্য বেষ্ট। তোৰা ফুলা